নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু আমাৰ একেবাৰে অৱস্থাটো বেয়া, যিহেনেকি বানপানী পূৰা হৈ গৈছিলে। গতিকে ৰাতি 12টা বজাত আমি ওলাই গৈছিলোঁ। বানপানী পূৰা সোমাই গৈছিলে, চব ফালৰ পৰা ফোন আহিছিলে, খবৰ দিছিলে আঁতৰ হ'বলৈ। গতিকে এতিয়া অলপ শুকাইছে বুলি শুনি ঘৰলৈ অলপ আহিছোঁ। আৰু আমাৰ বেটি আহিছে চাবলৈ, আমাক কিবা কিবি দিওঁ বুলি। ৰাতি 12টা বজাত ওলাই গৈছিলোঁ আৰু এতিয়া আহিছোঁ। আৰু আকৌ গুচি যাব লাগিব অলপ দেৰি, মানে ইয়াত চাই লওঁ বুলি কেনে আহিলোঁ ক'তনো কি হৈছে। আৰু আমাৰ বেটি আহিছে শিল্পা, তাই কি খাইছোঁ কি নাই বুলি কিবা কিবি দিবলৈ আহিছে। মোবাইলটো চোৱা আকৌ, আমি আহিছোঁ ন, পানী দে আহিছে, চোৱা আকৌ, গাত ধুই লো এইবোৰ পানী লাম বুবু চালৈ লৈ আহিছোঁ। এইবোৰ পানী দেখি যা মই নে ঘৰলৈ এপাক আহি চাইছোঁ ক'ত কি হৈছে বুলি চাবলৈ। দিনত কালি ৰাতি 12টা বজাত আমি গৈছিলোঁ ন, পানী আহিছিলে ধেৰ। এতিয়া আকৌ যাম, ৰাতি আগতে যাম, অলপ দেৰি চাই কেনে আকৌ যাবই লাগিব ন, ধেৰ পানী আহি আছে ন মানে। লাম হও কিজনী আহিছে, পি মা মামীয়ে নাই, তিনিজনী আহি আছে পিছে পিছে। এইবোৰ পানী ঘৰৰ আমাৰ পদূলি আলি এইবিলাক চব এটাই বুঢ়ী। পুৰা বানপানীত হেৰি হৈ গৈছে হয় নাই? মানুহৰ ইমান জেৰা শাস্তি হৈছে। সৌফালে যাব লাগিব। সেই পিংকি তয়ালে চক মাত খামো কিবা ভগা লাগি গৈছে, গোটেই পানী সোমাইছিলে। গতিকে এই ওপৰত তুলি থলোঁ ফুলবিলাক, এনেধৰণে ফুলবিলাক চব তুলি থৈছিলোঁ। এয়া চাওকচোন বাৰু, ইমান নিজকে বেয়া লাগিছে দেখিবৰ কাৰণে। আৰু অলপ এতিয়া পানী শুকাইছে, মনটোকে অলপ ভাল লাগিছে। আৰু সেইফালেদি এজোপা জেৰেৰিগল ফুল, এইটো বহুত ধুনীয়া ফুল হৈছিলে। কুকুৰা চৰিবলৈ, হাঁহ চৰিবলৈ জেগা নাইকিয়া হৈ গ'ল। এতিয়া অলপ শুকোৱাৰ কাৰণে ভাল লাগিছে। এইফালেদি ইমান ধুনীয়া এজোপা বহুত ডাঙৰ ফুল হৈছিলে। ডাঙৰ মানে এজোপা কি ক'ম, আমাৰ এইফালে নাই এইটো ফুল, মই বেলেগৰ পৰা আনিছিলোঁ। গতিকে নিজকে দেখিবলৈ বেয়া লাগে, ঝেৰেলি গৈছে, মৰি গৈছে। বাৰীৰ শাক পাতটো ক'বই নালাগে, নিজকে ভাল লগা নাই, বহুত বেয়া লাগিছে এইবোৰ দেখি থাকিবলৈ। সেয়া চব পূৰা চোতালত। আৰু সেইখন পানীত মানুহজনে আনিছে, গৰু লৈ আহিছে। এতিয়া বেলেগৰ ঘৰত থৈছিলোঁ, কিন্তু আজিৰ পৰা ঘৰত বন্ধা হ'ব।